ডিউটি কৰিব লগা হৈছে, লগত হাতিয়াৰ নাই আচলতে দেখা গৈছে। তাৰমানে আমাৰ ইতিমধ্যে আমাৰ হাতিয়াৰ যি এটা আছিলে তাৰমানে 4-5টা সেই হাতিয়াৰবিলাক মানে নষ্ট হৈছে, সেইটো জমা দিয়া গৈছিল। কিন্তু এতিয়ালৈকে আমাৰ নতুন হাতিয়াৰ আহিব বুলি কৈ আছে, এতিয়ালৈকে আমি কিন্তু পোৱা নাই। গতিকে আমাৰ অলপমান কষ্ট হৈছে। আমি যি ধৰণে ডিউটি কৰিব লাগে ইয়াত, বিশেষকৈ কুমৰীঘাটা ৰেঞ্জত হাতীৰ যিটো মানে উপদ্ৰৱ, সেইটো ৰোধ কৰিব লাগিলে হাতিয়াৰ লাগিবই। আপোনালোকে য'ত থিয় হৈছে তাৰ পিছতো কিন্তু হাতী আছে, কিন্তু তাৰপিছত হাতীয়ে নাই আপোনালোকৰ হাতত। তথাপি আমি মানে সেই ফটকা বম লৈ আনি বা ঠিক তেনেধৰণে আমি আচলতে হাতী আছোঁ। আমাৰ শাৰীৰিক বা হেৰিভাৱে আমাৰ অলপ কষ্ট হয় বেছি কৰি, তথাপি বহুত ৰিস্ক হৈ পৰিছে হাতিয়াৰ নোহোৱাৰ ফলত। মানে কেনেকুৱা মানে আজিকালি তাৰমানে ফটকাই কোনো ধৰণৰ ভয় নাখায়, গতিকে সেইটোৰ কাৰণে আমাৰ মানে বহুত মানে অসুবিধা হৈ গৈছে কুমৰীঘাটা ৰেঞ্জত। ঘটনাটো মানে নিশা 1:30-2টামান বজাৰ পৰা মানে আটা পাৰি আছে। কিয় এইটো হৈছে আমি নাজানো, বেলেগ দিনা এনেকুৱা নকৰে। কিন্তু ৰাতিপুৱালৈকে আমি গম পালোঁ যে এটা পোৱালি হাতী মৰি থকা, এইখিনি আমি গম পাইছোঁ আৰু চাইছোঁ। মই একদম ওচৰত যাই পেলাই চাইছোঁ। চাই পেলাই এতিয়া বহুত মানুহবিলাক চাই আছে, ৰাইজবিলাক আহি আছে, চাইছে। এনেকুৱা হাতীটো এনে মইতো দেখা নাই, বেলেগে দেখা মানুহবিলাক কৈ আছে কি চাৰিটা আছিল বোলে। এই বাচ্চা মৰাইদি 5টা আছিল এনেকুৱা। তো মইতো ভাবি পোৱা নাই, কিন্তু ওচৰত এডাল সৰু গাছ ভাঙা আছে, এতিয়াই মানে ভাঙিছে। এইটোৱে কিবা হেঁচা হেঁচি হৈছে নেকি, এইটো মই মানে ইমান মোৰ ডাউটটো এইটোৱে আৰু।